বন্ধুসকল বহুত দিন হ'ল ভিডিঅ' দিয়া নাই, যিহেতু ভিডিঅ' বনাবলৈ মানে টাইম হোৱা নাই। আজি ভাবিলোঁ মানে ভিডিঅ' এটাকে বনাওঁ। মই মানে ৰাতিপুৱা যিহেতু 4টা বজাতে যাব লাগে দোকান, তাৰপিছত 1টা বজাত আহোঁ। 1টা বজাত আহিলেও ভাগৰে লাগে, যিহেতু ৰাতিপুৱা 4টা বজাতে দোকানলৈ যোৱা হয়। আকৌ তাৰপিছত দোকানৰ পৰা আহি ভাবোঁ কিনো ভিডিঅ' বনাওঁ। এসপ্তাহ ধৰি ইমান বৰষুণ দি আছে মানে ন, একদম এইবিলাক পিছতীয়া বাৰিষা পাতিছে যেনহে পাইছোঁ। আৰু বন্ধুসকল, মোৰ বাবে দিনটো ইমান ছুটি লাগিছে, ইমান সোনকালে দিনটো পাৰ হৈ কি যে হ'ব মই একো ভাবিয়ে পোৱা নাই। মই যিহেতু গুজৰাটৰ পৰা আমপুলি এটা আনিছিলোঁ, আমপুলিটো অনাৰ পৰা ৰোৱাৰ পৰা দেখাত একেই হৈ আছে, এতিয়ালৈকে নতুন পাত ওলোৱাই নাই। হৈছে নাই তই আমি মানে ওলাই যাম বুলি ভাবিছোঁ। যাবা নেকি? ক'ত যাবা? এই নদীলৈ নাযাওঁ দেই, একদম হেৰিয়ালৈ যাম। আমাৰ হেৰিখন গাড়ীখন হেৰি এখন আছে যে আমাৰ, সেই এখন লৈ কিনি যাম। ঠেলা এখন আছে যে, ঠেলাখন লৈ যাম দেই। ওলাওঁগৈ ন? ঠেলাখন পামচাৰ হৈ আছে, যাবলৈ নহ'ব আৰু।